তো পিকনিকৰ বতৰৰ লগতে বিহুৰ বতৰ তো সকলোৱে মানে ফুৰিব গৈ আছে আজি এখন নলবাৰীত খুব ধুনীয়া ৰিজৰ্ট এণ্ড পিকনিক স্পটলৈ আহিছোঁ মই আজি তো আহি পাইছোঁ মেইন গেটখন এইখন চাওক আগৰফালে গেট ইয়াতে লিখা আছে আদৰিছোঁ এইফালে চাওক এইখন হৈছে কৌৱা ৰিজৰ্ট খুব ধুনীয়া গছ গছনিৰ মাজত বনাইছে এই ৰিজৰ্টখন বেৰাবিলাক আৰু গছবিলাকত মানে আমাৰ ইণ্ডিয়ান ফ্লেগৰ কালাৰটো কৰিছে চাৰিওপিনে পৰা কৈ হৈছিল যে কৌৱা ৰিজৰ্টৰ ওপৰত মানে ভিডিঅ' এটা বনাব লাগে তো আজি আহিছোঁ কৌৱা ৰিজৰ্ট তোৰ ভাগ আৰু পিনে বহুত কিবা কিবি জেগা আছে কৰিবলগীয়া কিবা এটা ফিজ দিব লাগিব দাদা কিমান এজনে 25 টকা একজনে 25 টকা 25 টকাতে মানে পাৰ্কিং গোটেই নিছোঁ পিকনিকো খাব পাৰিব পাৰপাৰ্চন ন ইয়াতে আপুনি নাইট কেম্পিঙো কৰিব পাৰিব এইটো চাকা কৰিব পাগলদিয়া নদী আৰু পাগলদিয়া নদীৰ ওচৰত আছে চাংঘৰ তো ইয়াতে ঘৰৰ ওপৰত উঠি পেলাই আপুনি চাব পাৰিব জেগাবিলাক এইটো ক'ৰ পাইছে নদী বেহাৰৰ খেতি কৰি থৈছে এইবোৰ আগলৈ আছে বেহাৰ এইবিলাক মাত্ৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ মোৰ কাৰণে নহয় কিন্তু য'ত মানে একচুৱেলি ইয়াতে খেতি বাতিও কৰে এইবিলাক চাক মূলা ৰোৱা আছে গোটেই মূলা খেতি কৰিছে এইবিলাক মানে বস্তুবিলাক ইয়াতে ৰুৱেও বিক্ৰীও কৰে আৰু লগতে এইখন চলাইও আছে মানুহবিলাক আহিব পাৰে ইয়ালৈ বনভোজ খাবলৈ মন যায় ন এইবিলাক ঠাই আছে ইয়াতে আপুনি ধুনীয়াকৈ ৰান্ধি পেলাই খাব পাৰিব লগৰ লগত আগৰ ফালে আৰু বহুত ধুনীয়া ধুনীয়া ঠাই আছে নদী আছে আগৰ পিনে মই দেখুৱাইছোঁ গোটেইখিনি এইবিলাক যে দেখিছে এইবিলাক কাৰেণ্ট দি আছে চাগে হয়তো হাতী আহে ইয়াতে মানে ৰাতি চাওক পিকনিক খাই পুৰা আহি আছে আগৰ পিনে আৰু মানুহ আছে চাগে ঠাইবিলাক বহুত ডাঙৰ হয় বহুত দূৰলৈ আছে পুৰা মাটিবিলাক এই গোটেই এৰিয়াখিনি ভিগৰি আছে পুৰা ইয়াত পিকনিক চলা ন এইবিলাক ঠাইত মানে পুৰা খাব দিয়ে এই পিনে ধুনীয়াকৈ নদী আছে মই দেখুৱাইছোঁ গৈ পেলাই এইটো পাগলদিয়া নদী এইটো পুৰা একদমেই পিনলৈ আছে যদি বুজা আহি আছে যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ফেমিলি কোনোবা ফুৰিব বিচাৰে এইখিনি ঠাই আপোনালোকৰ কাৰণে এইটো বহুত বেছি বেষ্ট হ'ব পাৰে আৰু ইয়াতে আহিলে আপুনি বগৰী ফ্ৰী পাই যাব এই মূৰ্তিকেইটা খুব ধুনীয়া লাগিছে মানে বহুত ধুনীয়াকৈ সজাইছে এইকেইটা এইটো এটা বেলেগ ডিজাইন আৰু এইটো এটা ধুনীয়া বেলেগ ডিজাইন কৰি দিছে এই বস্তুৰ কিবা এটা ভাল লাগিছে মানে যেনেকৈ ওলাইছে ন এইবিলাক দেখিছে এইবিলাক তৰমুজৰ খেতি বোলে মানে এই গোটেই এইবিলাক মানে গোটেই তৰমুজ কৰিছে এইবিলাক আৰু এইবিলাক যে দেখিছে এইবিলাক চব তৰমুজৰ পুলি এতিয়া এড্ৰেছটো কৈ আছোঁ মই এড্ৰেছটো হৈছে আমাৰ গণেশ মন্দিৰৰ পৰা প্ৰায় ধমধমা ছাইডত আপুনি 2 কিলোমিটাৰমান সোমাই আহিলে এইখন পাই যাব তো আহিব বহুত বেছি ভাল পাব